लोकसभा बिसायख'थिया खाथिनिफ्राय खाथि सफैनाय लोगो लोगोनो राजखान्थि हान्जाफोरा गावबा गावनि हान्जाखौ गोख्रों खालामनो नाजाबोनायखौ नुनो मोन्दों। दुलाराय आसामजों लोगोसे बिटिआर ओनसोलावबो खुंथायाव थानाय इउपिपिएल हान्जाजों लोगोसे मोनफ्रोमबो राजखान्थियारि हान्जाफोरानो फैगौ लोकसभा बिसायख'थिखौ नोजोर होनानै गावबा गाव हान्जानि फोसावदिंनायजों लोगोसे जयनिं हाबाफारिफोरखौ लाबोदों। बेबायदि समावनो दिनै क'क्राझार जिल्लानि फकिराग्राम ब्लक इउपिपिएल हान्जानि मावखुलियाव हान्जानि मावथि सोद्रोमाफोरजों सावरायनाय हाबाफारि जालाङो। बे हाबाफारियाव मिरु इउपिपिएल हान्जानि दैदेनगिरि फारियै आशराफुल इस्लामजों लोगोसे मतिउर रहमान, रुसेन नार्जारी, हजरत आली तालुकदार, सुभाष राय आरो गुबुन गुबुन दैदेनगिरिफोरा बाहागो लादोंमोन। মই ইউপিপিএল পৰিয়ালবৰ্গৰ পৰা অসমবাসী তথা বিটিআৰবাসীলৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি যিখন সভা আছিল আমাৰ ফকিৰাগ্ৰাম ব্লকৰ ইনচাৰ্জ হিচাপে আমাৰ মাননীয় ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া অহা কথা আছিল। তেওঁ বিশেষ এটা প্ৰগ্ৰামত গুৱাহাটী যাব লগা হ'ল। সেইকাৰণে তেখেতে আমাক ফোন যোগেদি অলৰেডি মেছেজটো দিছে, তেখেত আজি নাহে। তেখেত অহাৰ পিছত নিশ্চয় আৰু আমাৰ পুনৰ এনেকুৱা আলোচনা হ'ব। তেখেতে আমাৰ অঞ্চলতে থাকিব। আগন্তুক MP ইলেকশ্যনৰ কাৰণে তেখেতে ইয়াতে কাম কৰিব, তাৰ কাৰণে আমি নিশ্চিত। আৰু বাকী কথাটো হ'ল ইলেকশ্যন আহি আছে, আমি অলৰেডি সাজু হৈ গৈছোঁ, ৰেডি আমি একদম, কোনো ধৰণৰ টেনশ্যন নাই। অহা দিনত আমি জিকি যাম, এইটো নিশ্চিত। আৰু আপুনি ফকিৰাগ্ৰাম সমষ্টিত কিমান দলীয় স্থিতি মজবুত কৰিব পাৰিছে বুলি আশা কৰে? না, আজিৰ দিনত আমাৰ দলীয় স্থিতি একদম কটকটীয়া বুলি আমি ক'ব পাৰি, কোনো ধৰণৰ টেনশ্যন নাই। নৱকুমাৰ হৰণীয়া নৱকুমাৰ হৰণীয়া কোনটো কাম কৰিছে মোক দেখাই দিয়কচোন। এই নৱকুমাৰ হৰণীয়াই বড়োবোৰৰ মাজত যিটো সংঘাত আনিছিলে, এই সংঘাতটোৰ কাৰণেতো বিটিআৰ অঞ্চলৰ মানুহে অশান্তিত আছিলে। নৱকুমাৰ হৰণীয়া ডাঙৰীয়াই বিটিআৰ অঞ্চলৰ জাতি জনগোষ্ঠীখিনিক অপমান কৰিছে। তেওঁ জানো কোৱা নাছিলে যে বিটিআৰ অঞ্চলত নন ট্ৰাইবেল মানুহখিনিৰ কাৰণে আমি সংসদত গৈ কথা পাতিম? নন ট্ৰাইবেল মানুহটো বাদ দিয়ক, কোনো এটা জাতি জনগোষ্ঠীৰ হকে এই নৱকুমাৰ হৰণীয়া সংসদত গৈ এটা ৱাৰ্ড কোৱা নাই। আৰু সেই নৱকুমাৰ হৰণীয়া ডাঙৰীয়াক কেঁচা আম বজাৰত এবাৰহে বিক্ৰী হয়। ছেকেণ্ড টাইম এই নৱকুমাৰ হৰণীয়া ডাঙৰীয়াই আপোনালোকে চাই থাকক, তেখেতক কিন্তু বড়ো নন বড়ো বুলি কথা নাই, কাৰণ যিহেতু বড়ো অবড়োৰ ৰাজনীতিটো শেষেই হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ অধীনত এটা শান্তি ঘূৰি আহিছে, সকলো জাতি জনগোষ্ঠী শান্তি সম্প্ৰীতিৰে জীয়াই আছে। ইয়াত ক'ত নৱকুমাৰ হৰণীয়া এইবিলাকৰ কোনো আজিৰ তাৰিখত কোনো ভেটি আছে নেকি? নৱকুমাৰ হৰণীয়া ডাঙৰীয়া আজি মিডিয়াৰ আগত কিয় হাতযোৰ কৰিব লগা হ'ল? কাৰণ তেওঁ জানে যে বিটিআৰ অঞ্চলৰ 32 লক্ষ জনসাধাৰণৰ লগত তেওঁ অন্যায় কৰিছে, আৰু সেইকাৰণে এই কেঁচা আমটো দুবাৰ বিক্ৰী নহয়। সেইকাৰণে এই কথাটো আপোনালোকে পাহৰি যাওক। নৱকুমাৰ হৰণীয়া ডাঙৰীয়াৰ দিন আৰু BPFৰ দিন এইবিলাক উকলি গ'ল। এতিয়া প্ৰমোদ বড়ো চৰকাৰ চলি আছে, প্ৰমোদ বড়ো বিজেপি মিত্ৰজোঁট চৰকাৰ চলি আছে, আৰু মিত্ৰজোঁট চৰকাৰখনে বিটিআৰ অঞ্চলত শাসন কৰি আছে। আৰু এই শাসনটোক বিটিআৰ অঞ্চলৰ 32 লক্ষ জনসাধাৰণে এক সুন্দৰভাৱে আঁকোৱালি লৈছে। চাওক, অকল ফকিৰাগ্ৰাম বুলি নহয়, সমগ্ৰ বিটিআৰ অঞ্চলতেই ইউপিপিএল দলৰ এক যি জনজাগৰণ, ইউপিপিএল দলৰ যি ৰাইজৰ প্ৰতি আস্থা মৰম, এই মৰমটো দিনক দিনে বৃদ্ধি পাবলৈ গৈ আছে। আৰু বিটিআৰ অঞ্চলত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি গুড গভাৰ্নেন্স, প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি উন্নয়নমূলক বিভিন্ন ধৰণৰ কাম কাজ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি স্বচ্ছতা, প্ৰমোদ বড়ো ডাঙৰীয়াৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি যি সন্মান, সেই সন্মানক সন্মান জনাই সমগ্ৰ বিটিআৰ অঞ্চলৰ ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি এটা কথা স্পষ্টভাৱে ক'ব খুজিছোঁ যে সেই 17 বছৰীয়া BPFৰ শাসনকালত সমগ্ৰ বিটিআৰ অঞ্চলত যি ধন দাবী, যি অপহৰণ, যি বিদ্বেষ, যি হিংসা, এই অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰি পেলাই প্ৰমোদ বড়ো ডাঙৰীয়াক বিটিআৰ ৰাইজে মেণ্ডেট দিছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই সেই ৰাইজক দিয়া আশ্বাসখিনি আখৰে আখৰে পালন কৰি আছে। আৰু বিটিআৰ অঞ্চলত এই লোকসভা কোকৰাঝাৰ লোকসভা সমষ্টিটোত এক ৰেকৰ্ড সংখ্যক ভোটেৰে ইউপিপিএল দলৰ, বিজেপি দলৰ, AJP দলৰ মিত্ৰজোঁট প্ৰাৰ্থীগৰাকী জয়ী হ'বলৈ গৈ আছে, স্পষ্ট কথা। আপুনি এজন প্ৰাক্তন চাওক, দল সংগঠন এইটো এটা কনষ্টিটিউশ্যনেল ৰাইটছ, গভৰ্ণমেণ্টৰ এগেইনষ্টত প্ৰেছাৰ গ্ৰুপ সদায়ে থাকে। অসমত আছু আছে, অসমত আন দল সংগঠন আছে, সকলো সংগঠনেই নিজৰ নিজৰ এখতিয়াৰৰ কথা। সেইটো প্ৰত্যেকটো সংগঠনে নিজৰ নিজৰ এখতিয়াৰ হিচাপে তেখেতসকলে
গণতান্ত্ৰিকভাৱে আন্দোলন কৰা আমি দেখা পাই আহিছোঁ। কিন্তু এটা কথা নিশ্চিত যে বিটিআৰ অঞ্চলত যিমানজনেই আন্দোলনেই হওক বা সমালোচনাটো থাকিব, চৰকাৰত সমালোচনা কিয় নাথাকে? গভৰ্ণমেণ্টৰ এগেইনষ্টত অপজিশ্যন সদায় থাকে। অপজিশ্যনটো গভৰ্ণমেণ্টৰ চৰকাৰক সদায় মানে উৎসাহে জনায়, উদ্দীপনাহে জনায়। আজি বিটিআৰ অঞ্চলত শান্তি আহিছে, এই কথাটো সকলোৱে, বৃদ্ধৰ পৰা যুৱক সকলোৱে এই কথাটো মানি লৈছে। বিটিআৰৰ ৩২ লক্ষ জনসাধাৰণে মানি লৈছে যে বিটিআৰ অঞ্চলত শান্তি আহিছে, আৰু শান্তিৰে সহৱস্থাপন কৰাটো বিটিআৰ অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিৰ কিন্তু আজিৰ তাৰিখত কিন্তু আশা এইটোৱে যে আজি যি ধৰণে মানে এটা পিচ, এটা ছাৰ্ভাইভেল হৈছে, এই শান্তিটো যাতে স্থায়ী হয়, আৰু স্থায়ী শান্তিৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি মিডিয়াৰ আপোনালোককো আহ্বান জনাইছোঁ যে আপোনালোকেও ৰাইজৰ মাজত ইউ আৰ দি 4th পিলাৰ অফ ডেম'ক্ৰেচি, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কয়, আৰু গণতান্ত্ৰিক চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকেও এই কথাটো জানে যে বিটিআৰ অঞ্চলত এটা সুন্দৰ এটা পৰিকাঠামোৰ জৰিয়তে সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তি, সম্প্ৰীতি, মিলাপ্ৰীতি আৰু ভাতৃত্ববোধৰ যি এনাজৰী, এই এনাজৰীডাল অধিক শক্তিশালী আৰু দৃঢ়, আৰু সেইকাৰণেই বিটিআৰ অঞ্চলে প্ৰমোদ বড়ো ডাঙৰীয়াক আকোৱালি লৈছে, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই অহা দিনত মেণ্ডেট ৰেকৰ্ডছেৰে আমাৰ এই UPPLৰ যি কোকৰাঝাৰ লোকসভা সমষ্টি বিজেপি UPPL মিত্ৰজোঁট চৰকাৰৰ প্ৰাৰ্থীগৰাকীয়ে নিশ্চিতভাৱে জয়ী হ'ব, এই কথা